माजबादनि अजगराव श्रीमंत शंकरदेव गुरुजननि 577थि जोनोम सान फालिदों। श्रीमंत शंकरदेवनि 577थि जोनोम सान बोसोरारि फोरबोखौ रायजोनि दाब दाब बाहागोजों लोगोसे उदालगुरि जिल्लानि माजबादनि अजगर गुदि दालायाव फालिनाय जायो। फुंनि 8 रिंगायाव अजगर गुदि दालायनि आफादगिरि प्रदीप बाराया फिरफिलाखौ बिरहोयो। फुंनि 9 रिंगायाव श्रीमंत शंकरदेव संघनि उदालगुरि जिल्ला आफादनि नेहाथारि मृणाल कलिताया हानजा सुनाय हाबाफारिखौ बेखेवनानै होयो। बे जथुम्माखौ सानजौफु 1 रिंगायाव उदालगुरि जिल्ला खोन्दोनि बोसोनगिरि नीलमणि बरुवाया बेखेवनानै होयो। शंकरदेव संघनि उदालगुरि जिल्ला आफादनि बारग' आफादगिरि सचिन्द्र महन नाथ आरो उदालगुरि जिल्लानि फोसावथाय लेङाइ आफादगिरि चक्रधर नाथ बिथांमोना जरखा बुंथिगिरि महरै नुजाथिदोंमोन। शंकरदेव संघनि अजगर गुदि दालायनि बोसोनगिरि वीरेन्द्र चन्द्र नाथ मिन्टु नाथ बिथांमोना आलासि महरै नुजाथियो। হয় কৃষ্ণ জয় গুৰু শংকৰ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইখন অজাগৰ প্ৰাথমিক শাখা। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাবি এই বছৰ দুদিনীয়া কাৰ্যসূচীৰে এই স্থানত অনুষ্ঠিত কৰিছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচী যোৱাকালি আমাৰ বন্তি প্ৰজ্বলন আৰু ৰাতি নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হৈছে। আজি আমি ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰ পৰা আৰম্ভ কৰি আমাৰ 8 বজাত ধৰ্মধ্বজা উত্তোলন অনুষ্ঠিত হৈছে। আমি 9 বজাত ভাগৱত শোভাযাত্ৰা 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিছোঁ। আৰু এতিয়া আমাৰ 1 বজাৰ পৰা এই স্থানত মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত হৈছে। গতিকে আমি মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক যাতে আমি মানে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ যাতে এই ধাৰাবাহিকভাৱে যাতে আমি তেখেত গুৰুজনাৰ সৃষ্টিৰাজিক আমি যাতে প্ৰবাহিত কৰি ৰাখিব পাৰোঁ তাৰ এটা প্ৰচেষ্টা লোৱা হৈছে। কৃষ্ণ হয়, যি মহান উদ্দেশ্য আগত ৰাখি মহাপুৰুষ গুৰুজনাই এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, সেই মহান উদ্দেশ্য আমি আজিৰ তাৰিখত বাস্তৱ ক্ষেত্ৰত মানে কাৰ্যকৰী হোৱা আমি দেখিবলৈ পাইছোঁ। সেই উদ্দেশ্যসমূহ সফল হোৱাৰ দিশত আজি আগবাঢ়িছে। আজি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে মহাপুৰুষ গুৰুজনাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰি এই ধৰ্মধ্বজাৰ তলত একত্ৰিত হ'বলৈ আগবাঢ়ি আহিছে। আমি নিশ্চিতভাৱে অসমৰ জনসাধাৰণ আহ্বান জনাম, ওবা নৰলোক হৰি ভজিওক বাণীৰে মহাপুৰুষ গুৰুজনাই যি ধৰ্ম প্ৰচাৰ কৰিছিলে, তেখেতৰ বাণী কোনো দেশ বা কোনো ভৌগোলিক সীমাৰেখাৰ ভিতৰত সীমাবদ্ধ নহয়। সমগ্ৰ বিশ্বৰ জনগণৰ কাৰণে তেখেতে ওবা নৰলোক হৰি ভজিওক বুলি কৈছিলে। সমগ্ৰ মানৱ জাতিক হৰি ভজনা কৰিবলৈ কৈছিলে। আমিও তেখেতৰ বাণীৰে গুৰুজনাৰ বাণীৰে আমি আহ্বান জনাম, সমগ্ৰ মানৱ জাতিয়ে হৰি ভজনা কৰি যাতে ঈশ্বৰৰ প্ৰাপ্তি কৰিব পাৰে, ঈশ্বৰৰ ওচৰ চাপি যাব পাৰে, তাৰ বাবে আমি সকলোলৈ আহ্বান জনাম। কৃষ্ণ নৱপ্ৰজন্মই মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈছে, এই কথাটো প্ৰায়ে আমি দেখিবলৈ পাইছোঁ। কিন্তু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱক যুৱতীৰ ক্ষেত্ৰত এই কথাটো এটা ব্যতিক্ৰম। আপোনালোকে আটায়ে জানে, আমাৰ আজি দেখা পাইছে আপোনালোকে আমাৰ এই সভাখনত বা এই অনুষ্ঠানত আপোনালোকে দেখা পাইছে যুৱক যুৱতীসকল, কণ শিশুসকল যুৱক যুৱতীসকলে জাতীয় সাজ পৰিধান কৰি সুন্দৰভাৱে এই স্থানত আহি উপস্থিত হৈছে। আৰু তেখেতসকলে এটা দৃষ্টান্ত দাঙি ধৰিব পাৰিছে যে আজিৰ তাৰিখতো আচলতে আমি গোটেই যুৱ প্ৰজন্মক এই কথাটো কিন্তু আমি যুৱ প্ৰজন্ম হিচাপে আমি অভিহিত কৰিলে ভুল কৰা হ'ব। নিশ্চিতভাৱে একাংশ যুৱক যুৱতী এতিয়াও সেই ধৰণৰ দুষ্কাৰ্যৰ পৰা আঁতৰি আছে। তাৰ উদাহৰণস্বৰূপে আমাৰ এই সমাজত দেখা আপোনালোকে যুৱক যুৱতীখিনিৰ পৰাই আপোনালোকে নিশ্চিতভাৱে বুজিব পাৰিব।